আমি কলো কি অলপ আগতে যে এক্সপোনেন্ট সূচক বিলাক আছে পাৱাৰ ডাঙৰ সৰু সংখ্যা এটা বহুতবাৰ পূৰণ কৰি তাক ডাঙৰ কৰি দিয়া হয় পাৱাৰ দি দিয়া হয় তাক এতিয়া হিহঁতৰ কেনেকুৱা ধৰ্ম হিহঁতে মানি চলে দুটামান ধৰ্মৰ কথা আমি পাতিম এতিয়া দেই প্ৰথমটো হ'ল এটা উদাহৰণ লম তাৰ পিছত চাম কি হয় ধৰি লোৱা 2 স্কয়াৰ টাইম 2 to the power 3 2 কিউব এইটো কি উত্তৰ প্ৰথম এটা এইটো মানে 8 2 পূৰণ 2 পূৰণ 2 এইবিলাক নাচাওঁ আমি এই পাৱাৰতে থাকিম এইটো ভাবা তুমি এইটো মানে কি এইটো মানে হ'ল 2 পূৰণ 2 এতিয়া এইটো পূৰণ চিন আহিল আৰু এইটো মানে কি 2 পূৰণ 2 পূৰণ 2 তিনিটা 2 এই কিউবটো হ'ল এইখিনি আৰু স্কয়াৰটো হ'ল এইখিনি একেইটা হ'ল এতিয়া ইয়াক যদি পাৱাৰত লিখো 1 2 3 4 5 2 raised to the power 5 কিবা এটা এইটো সোৱা আৰু এইটো উত্তৰ সোৱা কি দেখা পাইছা তোমালোকে ইয়াৰ পাৱাৰ এইটোৰ পাৱাৰ হ'ল 2 আৰু এইটোৰ পাৱাৰ হ'ল 3 আৰু উত্তৰটোৰ পাৱাৰ হ'ল 5 হা 2 আৰু 3 এই দুটা যদি যোগ কৰি দিও 5 আহি যায় এতিয়া যদি ভাঙি সোৱা তোমালোকে তুমি দেখিবা এইটো দুটা এই দুটা প্লাস এই তিনটা প্ৰথমৰ এই দুটা আৰু এইটোৰ পৰা এই তিনটা 2 ইয়াৰ পৰা আহিছে 2 ইয়াৰ পৰা আহিছে তাৰ মানে ফাইনাল নাম্বাৰটো 5টা 2 আছে 5টা 2 পূৰণ হৈ আছে গতিকে এইটো এটা হিহঁতৰ নিয়ম যদি বেজ দুটা সমান হয় তেতিয়া এই পাৱাৰ কিটা তোমালোকে যোগ কৰি দিব পাৰা যদি হিহঁতে পূৰণ হৈ থাকে তাৰ মানে ৰুলটো কি ধৰি লোৱা 2 এটা পাৱাৰ আছে m কিবা নাম্বাৰ এটা আছে কি নাজানো আৰু কিবা নাম্বাৰ এটা আছে পূৰণ 2 আৰু এটা পাৱাৰ আছে m উত্তৰটো কি হ'ব উত্তৰটো হ'ব 2 ৰ m প্লাস m 2 to the power 8 ৰ পাৱাৰ প্লাস 8 ৰ পাৱাৰ এতিয়া এইটো সদায় 2 ৰ ক্ষেত্ৰতে হ'ব নে আৰু বেলেগ সংখ্যাৰ ক্ষেত্ৰতে হ'ব এই দুই জায়গা যদি 3 লোৱা তোমালোকে তেতিয়া কি হ'ব যদি এইটো জায়গা 5 লোৱা তেতিয়া এইটো হসা যদি এইটো জায়গা 50 লোৱা তেতিয়া হসা যদি ইয়াৰ জায়গা -10 লোৱা তেতিয়া হসা গতিকে আমি এটা ক'ব পাৰো যে a বুলি যদি এটা সংখ্যা আছে আৰু তাৰ পাৱাৰ যদি m আৰু তাক যদি পূৰণ কৰিছো এই a সংখ্যাটো আৰু এটা তাৰ পাৱাৰ আছে n তেতিয়া ফাইনাল এনসাৰটো হ'ল a to the power m plus n গতিকে এইটো এটা ধৰ্ম ইমান সহজ ধৰ্ম ইমান টান নহয় বিনা এক্সপোনেন্ট সূচক বিলাক খুব সহজ এইটো ধৰ্ম এইটো পূৰণৰ ক্ষেত্ৰত হ'ল এতিয়া হৰণৰ ক্ষেত্ৰত কি হ'ব হৰণৰ চাওঁ একে ধৰণৰ উদাহৰণ এটা 2 to the power কিমান লবা 5 নহয় 5 তো আগতে লৈছো না 6 divided by 2 to the power 4 এইটো কি হ'ব উত্তৰ চাওঁ কি হয় প্ৰথমটো কি 2 to the power 6 তাৰ মানে 6টা 2 পূৰণ হৈ আছে 2 times 2 times 2 times 2 times 2 times 2 6টা হ'ল নে 1 2 3 4 5 6 আৰু তলৰটো কিটা হৈ আছে 4টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এতিয়া যদি ইয়াত চোৱা ওপৰৰ গতিকেটা পূৰণ তলৰ গতিকেটা পূৰণ একে নাম্বাৰ বহুত কেটা ক্যান্সেল হ'ব এইটো আৰু এইটো 2 ক্যান্সেল হ'ল 2 হৰণ 2 1 তাৰ মানে এইটো আৰু এইটো ক্যান্সেল হ'ল এইটো আৰু এইটো ক্যান্সেল হ'ল এইটো আৰু এইটো ক্যান্সেল হ'ল তলত 4টা আছে ওপৰৰ 4টা 2 ক্যান্সেল কেইটা থাকিল দুটা থাকিল বাকি তাৰ মানে পাৱাৰত কি লিখিবা 2 স্কয়াৰ এইবাৰ কি দেখা পালা এইবাৰ এইটো দেখা পালো যে এইটোৰ 6 আছিল আৰু এইটোৰ 4 আৰু ফাইনাল উত্তৰটো 2 6 বিয়োগ 4 সমান 2 কেনেকৈ হ'ল এটা একদম এইটোৰ পৰা ভালকে দেখা পাবা এই 4টাকে ইয়াৰে এইটো ডাঙৰ সংখ্যা 6টা আছিল ইয়াতে এইটো সৰু সংখ্যা তা 4টা আছিল এই 4টাই ইয়াৰ 4টা খাই পেলালে মানে লৈ গুচি গ'ল মাইনাস হৈ গ'ল গতিকে 6 - 4 সমান 2 এতিয়া 6 আৰু 4 লিখি যদি এনেকুৱা m আৰু n ত লিখো কি হ'ব 2 to the power m আৰু তলৰটো হ'ল 2 to the power n উত্তৰটো কি হ'ব 2 to the power m minus m m টো যদি n তকে ডাঙৰ সৰু এইবিলাক চাবই না লাগে আৰু ইমানটা খাই পেলাব গতিকে m minus n যিমান থাকিব সিমানে গতিকে যদি a হিচাপত লিখো এটা সংখ্যা আছে a
তাৰ পাৱাৰ হ'ল m তা হৰণ কৰিলো আৰু এটা সংখ্যা a একেটা সংখ্যা তাৰ পাৱাৰ হ'ল m উত্তৰটো কি হ'ব a to the power m minus m এইটো এটা ধৰ্ম এই দুটা ধৰ্ম পূৰণ আৰু হৰণৰ বাস এবাৰলৈকে মেইন যি দুটা ধৰ্ম সূচকৰ সেই দুটা আজি জানিলাই 2 মিনিটৰ ভিতৰত আৰু দুটা আছে সেই দুটা নেক্সট ভিডিঅ'টোত বনাও ইয়াত জাগা নাই নহলে মুছি থাকিব লাগিব মই